কুশলদৌৰীয়ে কৈছে যে আপুনি যদি তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰি থাকে তেতিয়াহ'লে আপুনি শিৱসাগৰ নিৰ্বাচনৰ প্ৰচাৰ চলাব নোৱাৰিব বুলি কৈছে। মানে কুশলদৌৰীয়ে কালি মোক হত্যা কৰিম বুলি কৈছে। আজি আপোনাক হত্যাকাৰী তেওঁ মোক কালি হত্যা কৰিম বুলি কৈছে। কোনোবা কেণ্ডিডেটক যেনেকুৱা ধৰণৰ হত্যাকাণ্ডই নহওক লাগিলে হত্যা কৰিম বুলি কয় নেকি বাৰু কওক? কোন মানুহৰ মুখত হত্যা কৰিম শব্দটো ওলাই? যি মানুহ হত্যাকাৰী। আৰু এজন হত্যাকাৰীক কোনোবাই নিজৰ বিধায়ক কৰি মৰিলেহে হ'ব। কাইলৈচোন কাম বিচাৰিবলৈ মানুহটো গুলিয়ে খাই আহিব লাগিব। আপোনালোকে নিজে চাওকচোন, কুশলদৌৰীক যদি কাইলৈ জিকাই দিয়ে আৰু যদি তেওঁ সদায় হত্যা এইবিলাকেই কথা কৈ থাকে আৰু অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী বুলি তেওঁক আমি জানোৱেই, তাৰপিছত কোন মানুহে তেওঁৰ ওচৰত কাম বিচাৰি যাব পাৰিব? এতিয়া ইলেকশ্যনৰ আগতে ভালকে মাতিব, ইলেকশ্যনৰ পাছততো তেওঁ বন্দুকটোকে দেখাই দিব, য'তে ত'তে মাৰি দি দিব। দৰ্জাখন বোলে মাৰি লৈ তেওঁৰ সমৰ্থকবিলাক হেৰিবিলাকক ইলেকশ্যন হোৱাৰ পাছত বোলে তেওঁ ৰুমৰ দৰ্জাখন মাৰি লৈ তেওঁৰ লগত লাগি থকা মানুহবিলাককে ৰাম পিটন দিয়ে বোলে। সেই মানুহটোক কোনোবা MLA জিকাব নেকি শিৱসাগৰত কওক? শিৱসাগৰ হ'ল অসমৰ আটাইতকৈ ঐতিহাসিক ঠাই, আটাইতকৈ সুশিক্ষিত মানুহৰ ঠাই, আটাইতকৈ অসমীয়া জাতিৰ অসমীয়া সত্তা থকা মানুহবিলাকৰ ঠাই। তাত কুশলদৌৰীৰ নিচিনা হত্যাকাৰী এজনক কোনে ইলেকশ্যনত জিকাব? আপোনালোকে নিজে কল্পনাটো কৰকচোন। আপোনালোকে মোক যে সুধিছে আপোনালোকে মই জিকিম না হাৰিম? আৰু যিজন মানুহে মুখত অনবৰতে হত্যা 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 বুলি কৈ থাকে, অখিল গগৈক মই হত্যা কৰিম এনেকে কয়, তাৰপিছতে লাহেকে কয় ৰাজনৈতিক হত্যা। তেওঁৰ মুখত যেতিয়া হত্যাকাণ্ডৰ কথা শুনে তেতিয়া সকলো মানুহে ভয় খাবই। কুশলদৌৰীৰ দিনত যেতিয়া তেওঁ গুপ্তঘাতক আছিলে, যেতিয়া তেওঁ মানুহ হত্যা কৰি ফুৰিছিলে, শিৱসাগৰ বা আমাৰ উজনি অসমৰ জীয়ৰী গাভৰু বোৱাৰী কোন মানুহ শান্তিত থাকিবলৈ পাইছিলে আপোনালোকে নিজে জানে। কুশলদৌৰীৰ জিপচিখন ৰাস্তাত নামিলে মানে গোটেই অঞ্চলটোত সন্ত্ৰাস হৈ যায় নে নাই? লাইট চাইট নুমুৱাই দিয়ে নে নিদিয়ে মানুহে? সেই সন্ত্ৰাসৰ ৰজাজনক, সন্ত্ৰাসবাদী বুলি কোৱাটো বাদেই দিয়ক আপুনি, সন্ত্ৰাসৰ ৰজাজনক যদি শিৱসাগৰৰ নিচিনা ঐতিহাসিক ঠাইখনত জিকাবলৈ হয় তেতিয়াহ'লে আৰু শিৱসাগৰ নামটোকে বদলাই দিব লাগিব। শিৱসাগৰক আৰু ঐতিহ্যস্থলী বুলি আমি ক'ব নোৱাৰিম আৰু। গতিকে আপোনালোকক মই ভাবোঁ আপোনালোকে মোক এনেকুৱা ধৰণৰ প্ৰশ্ন নুসুধাই ভাল। কাৰণ খালি যিটো কথা কৈছে যে মই তেওঁক যদি সমালোচনা কৰি থাকোঁ তেতিয়াহ'লে মোৰ মানুহ তাত ইলেকশ্যন কেম্পেইন কৰিব নোৱাৰিব, ভয় ভীতি প্ৰদৰ্শন। আমাৰ শিৱসাগৰত তেনেকুৱা নহয়। তেওঁ থাওৰাত কৰিছিলে, শিৱসাগৰত সেইটো কৰিলে পাব্লিকে কি কৰিব পাব্লিকে গম পাই যাব। সেইকাৰণে মই এই মুহূৰ্তত স্পষ্ট ভাষাৰে ক'ব খোজো যে অখিল গগৈ জিকা হৰাটোত এইটো কথা সোধাৰ কোনো প্ৰয়োজন নাই। সেইটো শিৱসাগৰৰ জনতাই ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে। কোনো হত্যাকাৰী শিৱসাগৰৰ মানুহে প্ৰতিনিধি নাপাতে।